এই ৰঙালী বিহুত ৰঙা ৰঙা তৰমুজ খাই আমি ছবি আঁকিম, মজা লাগিব। পেইণ্টিঙৰ আজি কাজ হৈছে আমাৰ চলি চন্দনে এয়া বল কৰিছে যিটো আউট আৰু এইটো লাম্বা ছিক্স দি দিলোঁ মই। ধুনীয়াকৈ চলি আছে নৃত্য। নমস্কাৰ বন্ধুসকল, হেমন্ত জাতন দোকান এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু পিছফালে এয়া চাওক, পিছফালে নহয় কাষত চাওক, এয়া বস্তা জাপাতি গৈ আছোঁ আৰু মানুহ পিছফালে আগত লাডু আছে লাডু আৰু যিটোতে এনেকে গাড়ী চলাই আছে। আমি গৈ আছো আন এক আউটডোৰ পেইণ্টিঙৰ বাবে। চাওক কি ধুনীয়া সেউজীয়া সেউজীয়া, এই ৰঙালীৰ ৰং। এয়া পাপন দা আৰু শ্ৰেয়া আচলতে গান শুনি গৈ আছো। ৰঙালীত ৰঙা ৰঙা বস্তু খাম, মানে তৰমুজ ললো, মজা। এয়া কপৌ ফুল, এয়া চাওক কপৌ ফুল লাগি আছে ইয়াতে ধুনীয়াকে, গছৰ ডালতে কপৌ ফুল ফুলিছে, মজা। বন্ধুসকল ইয়াতে আহিছো, এই ধুনীয়া ডেমটো, তো ইয়াতে ছবি আঁকিম। ডেমটো আকৌ নেকি চাই লওঁ কি আকো। এতিয়া উলিয়াই আছো, চন্দনে এনেকে উলিয়াই আছে বস্তু, এয়া চন্দনে উলিয়াই আছে। তো সিহঁতে তাতে ফটো উঠি আছে, এনেকে আড্ডা দি আছে, মজা জেগা, ধুনীয়া এটা ঠাই, গাঁৱলীয়া পৰিৱেশ। আৰু যিকেইটা এনেকে জেগা চাই আছে ক'ত আঁকিব। আৰু এনেকে এই চাওক পিছফালে ভিউটো কি ধুনীয়া, মজা। ইয়াতে আঁকিম, কৰবাত দেখুৱাই আছে আপোনালোকক, চাই থাকক। বন্ধুসকল ছবি আঁকাৰ আগতে খাই লওঁ। এয়া পুৰা একদম এনেকে তৰমুজ উলিয়াই লৈছো, তেনেকে খাম আমি, তো মজা। কোনোবা হয় খাব লাগে। তো বন্ধুসকল চাওক, এয়া তৰমুজ কাটি আছো, এয়া চাওক কি লাল, পুৰা লাল। এই ৰঙালী বিহুত ৰঙা ৰঙা তৰমুজ খাই আমি ছবি আঁকিম, মজা লাগিব। এইটো প্ৰদান কৰা হ'ব আমাৰ ছাৰক। তো বন্ধুসকলে এনেকে তৰমুজ খাই খাই ছবি আঁকিম, তামাম মিঠা, মজা লাগিছে দেই। তো আমি এনেকে বহি লৈছো ইয়াতে, এইফালে যিটোৰে বহি লৈছে, এইফালে চন্দন, এয়া তো মজা। এনেকে ষ্টাৰ্ট কৰি পিছত এই ব্ৰিজখন, মানে এই ডেমটো একো ট্ৰাই কৰিম, মজা। আৰু আজি আউটডোৰ পেইণ্টিঙৰ আমি চিলেক্ট কৰিছোঁ চন্দ্ৰপুৰ অঞ্চলত থকা ঠাকুৰকুছি গাঁওখনত। ঠাকুৰকুছি গাঁৱৰ এটা অঞ্চলত আমি আউটডোৰ পেইণ্টিঙৰ আজি কাৰ্যসূচী আমাৰ চলি আছে। বন্ধুসকলে এয়া চাওক, মই এনেকে আঁকিলো, এইখন মোৰ আঁকা হৈ গ'ল, কমপ্লিট হৈ গ'ল। এয়া এই ছবিখন মই আঁকিছিলো, এই দৃশ্যটো এয়া চাওক, যিটো দা আঁকিছে এইখন। আৰু চন্দনে এইখন আঁকিছে, এয়া এই পিছফালৰ বেকগ্ৰাউণ্ডটো, এয়া চাওক এইখন, মজা। কেনেকুৱা লাগিল চন্দন? মজা মজা, ধুনীয়া লাগিছে দেই। এই তাতে আমাৰ ছাৰে হেৰি কৰিব গৈছে, খেলিব গৈছে। মই অকণমান তাত খেলিব যাম, সৰু সৰু বাচ্ছাবিলাক খেলি আছে, আমাৰ ল'ৰা ছোৱালীবিলাক মনত পৰি গৈছে। আমি এনেকে খেলিছিলো, আমাৰ যিটো এনেকে খেলিছে চাওক। এয়া বেট ধৰি আছে আৰু এয়া মই বল কৰিবলৈ আগবাঢ়ি আছো। এয়া মই বল পেলালো, এয়া মূৰৰ ওপৰে পাৰ হৈ গ'ল। বহুত দিন বল যোৱাই নাই, সেইকাৰণে বল লাইন লাগে একো নোহোৱা হৈ গ'ল। আৰু চন্দনে এয়া বল কৰিছে, যিটো আউট। এয়া চাওক মজা বল কৰিছে। আমাৰ মাজত এতিয়া হেতাৰ পৰা লাগিছে, কোনে নেক্সট বেট ধৰিব। চন্দনে বেট পাত লৈ কেনে আগতে আহিলে বেট ধৰিব। তাৰপিছত মই তাক বল কৰিলোঁ, এয়া মোৰ মোবাইলটো এই মাত্ৰ ভাঙি গ'ল। এয়া যিটো বল কৰিছে চন্দনক, এই লাম্বা ছিক্স দিলে এইটো, আৰু ইয়াৰ পিছত এয়া মই বেট ধৰি আছোঁ, যিটোৱে বল কৰি আছে একদম, মানে পুৰা এয়া মই বেট ধৰি আছোঁ, যিটোৱে মই বল কৰিছে, এয়া মই কাটি দিছোঁ অফ চাইডে, আৰু এইটো একদম লেগ চাইডে এটা 1 ৰানৰ কাৰণে। আৰু এইটো লাম্বা ছিক্স দি দিলোঁ মই, মজা।
মজাকে খেলিলো অলপ টাইম তো মজা লাগিল নে কি বাবুহঁত ভাল লাগিল দে বাই বাই থাক তন দে বাই মাইনা বাই বাই বাবু দে বাই যাওঁ আৰু ইয়াৰ পৰা এই লাডু এনেকৈ সেৱা কৰিলে আটাক সেৱা কৰিলে এনেকৈ ককাকক বিহু পৰম্পৰা মজা বৰ্তমান লাডুহঁতৰ মামাহঁতৰ গাঁৱত আছোঁ আৰু ইয়াতে বহি লৈছোঁ পকাত বহি লৈছোঁ মজা একদম গৰম লাগিছে বহুত চেট বহি আমি এনেকৈ পকাত বহি লৈছোঁ আছে অকণমান ৰেষ্ট লৈছোঁ এতিয়া বহি দিছোঁ তোমাৰ ছবি আঁকি আহিলোঁ মজা বন্ধুসকলে চাওক এখন পোহা দিলে আমাক লাডুৱে পোহা বুলি কয় এইখন আমাক গিফ্ট দিলে আৰু যিবিলাক দিলে এইখন এনেকৈ তেনেকুৱা কি ধুনীয়া চাওক ডিজাইনটো মজা এই আমাক দিলে লাড়ু পিঠা বিহুৰ আৰু এইফালে চাহ দিছে এনেকেই আমৰলি টোপ খাব দিলে মজা তো বন্ধুসকল লাডুহঁতৰ মামাহঁতৰ গাঁৱত আছোঁ আৰু এহেঁতসকল যিহেতু কাৰ্বি নিয়মত কাৰ্বি নৃত্য ঘৰে ঘৰে কৰিব আহে আৰু দমাহী নৃত্য বুলি কয় আৰু সেইটো আপোনালোকক দেখুৱাম আহি আছে শুনা পাইছোঁ আহি আছে ইয়াতে তো আপোনালোকক দেখুৱাম ইয়াতে নৃত্যটো চাব মজাকৈ আৰু ইয়াতে যোৱাকালি গৰু বিহু হৈ গৈছিলে গৰু বিহুৰ কাৰণে ইয়াতে চব ধুনীয়াকৈ এইফালে নাঙল আছে এইখন নাঙল আৰু এই বিচনী চাওক এয়া মাখিলতী পাত দীঘলতী পাত বেঙেনা থেকেৰা টেঙা থেকেৰা যোনে যি কয় মাখিলতী দীঘলতী থেকেৰা পানীলাও এনেকৈ আছে মজা ইয়াৰ ধুনীয়া এটা পৰম্পৰা বন্ধুসকল চাওক এয়া বন্ধুসকল ইয়াতে এনেকৈ ৰেডি হৈ আছে এয়া মোৰ পাৰ্টনাৰটো চাওক এইয়া শুই আছিলে উঠাই লৈ আহিছোঁ তাই এই ভাকৰি ঘৰত এই বঢ়িয়াকৈ চাকি জ্বলাইছে চাওক এই ভাকৰি ঘৰ হয় ইয়াতে গোটেই বছৰৰ কষ্টৰ ফল ইয়াতে আবদ্ধ হৈ আছে এইটো ভাকৰি ঘৰ হয় লক্ষী সোমাই আছে ইয়াত আৰু মন্দিৰ হয় এটা দুৰ্গা মন্দিৰ বনাইছে ধুনীয়াকৈ আৰু এইখিনিতে আপোনালোকক দেখুৱাই দিওঁ কাৰ্বি জনগোষ্ঠীৰ লোকসকলে ইয়াত যে আপোনালোকে মুধকুটাটো দেখিছে ইয়াক নংপে বুলি কোৱা হয় ইয়াত নিজৰ পূৰ্বপুৰুষসকলক দেৱতাৰ স্থান দি ইয়াত পূজা পাতল কৰা হয় আৰু ইয়াক কলহটো যে দেখিছে ইয়াক ৰংকিটিক বুলি কোৱা হয় আৰু এয়া কাৰ্বি দমাহী নৃত্যৰ বাবে পূৰ্ণ প্ৰস্তুতি চলি আছে এয়া চাওক হেল্ল' ফ্ৰেণ্ডছ মোৰ নাম অংকনা কুমাৰ আৰু আমাৰ দাদাৰ ব্লগটো ছাবস্ক্ৰাইব কৰি দিবা চাওক হৰ্ষ উল্লাহেৰে ভৰি পৰিছে পুৰা এয়া চাওক মজা নকলে চাওক এয়া আহি আছে এনেকৈ ধুনীয়াকৈ নিয়ম এটা আছে ইয়াতে এয়া নিয়ম চাওক কাৰ্বি দমাহী নৃত্যৰ নিয়ম ঘৰে ঘৰে আহে এনেকৈ আদৰি আনিছে চাওক জিতুৰাও নাচিছে এনেকৈ নৃত্যটো চাওক নিজৰ গান নিজৰ চাওক ধুনীয়াকৈ চলি আছে নৃত্য কাৰ্বি দমাহীৰ এই নৃত্যটো মই আন এটা ভিডিঅ'ত সম্পূৰ্ণ আপলোড দিম এই ভিডিঅ'টোত এই অকণমান এনেকৈ দেখুৱাইছোঁ কাটি আপোনালোকে চাব পাৰে নেক্সট ভিডিঅ'ত পূৰা সম্পূৰ্ণভাৱে এয়া চাউল ছটিয়াই দিছে চাওক এয়া চাউল ছটিয়াই দিছে টিঙৰ ওপৰত আদৰিছে এনেকৈ নিজৰ চাদৰেৰে চাদৰৰ আঁচলেৰে আদৰিছে এনেকৈ লক্ষী বহাগৰ এই পদূলিতে চাওক সেৱা লৈছে এনেকৈ ধুনীয়াকৈ এতিয়া সেৱা লৈছে চাওক এয়া নৃত্যৰ শেষৰে প্ৰসাদ দিলে প্ৰসাদ খাইছে চাওক বন্ধুসকল সমাপ্ত হৈ গ'ল দমাহী নৃত্যটো আৰু আমি ইয়াৰ পৰা এতিয়া বিদায় লওঁ ঘৰত যাম এতিয়া বহুত দেৰি হৈ গ'ল 6টা বাজি গ'ল এতিয়া আমি 1টামান বজাত আহিছিলোঁ আৰু ইয়াৰ পৰা বিদায় লওঁ যাওক সেৱা লৈ আছে কনিষ্ঠজনে জ্যেষ্ঠজনৰ আশীষ বিচাৰি আছে ধুনীয়া পৰম্পৰা আমি এই ভিডিঅ'টো এইখিনিতে সামৰোঁ লগ পাম নেক্সট ভিডিঅ'ত
এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বনালোঁ তো চাব সকলোৱে বাই 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 চন্দন কেনেকুৱা লাগিলে ভাল লাগিল দেই বহুত ভাল লাগিছে এনেকুৱা মই দেখা নাছিলোঁ আহো দিয়ক আহো সকলোকে বিদায় দিলোঁ টাটা আহো বাই বাই বন্ধুসকল আমি এনেকৈ এতিয়া ওলাই আছোঁ বাই বাই টাটা নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক এইটো ভিডিঅ' ইয়াতে সামৰো বাই বাই টাটা Bye bye, টিপু, টাটা। কেনেকুৱা লাগিল বহুত ভাল লাগিল মজা লাডু আৰু লাডু লাইক কমেণ্ট কৰিব বাই বাই টাটা কেতিয়া বিহু নাচিছিলোঁ